চাচিক আজি ভাল পাইছোঁ যেহেতু আজি আগৰে পৰা মই অলপ বাহিৰৰ পৰা চাই আছিলোঁ আমি যেতিয়া আমাৰ বিটিডি গঠন হৈছিল তেতিয়াৰে পৰা মই বড়োলেণ্ডত জড়িত আছিলোঁ পাৰ্টি হিচাপে কিন্তু আমাৰ যোৱা ইলেকশ্যনৰ পিছত মই বাহিৰৰ পৰা চাই আছিলোঁ UPPLক কিন্তু আমি তথাপিও আমি আশা কৰিছিলোঁ এটা নিশ্চয় কিবা এটা ভাল পৰিৱেশত আমাৰ বড়োলেণ্ডখন চলিব পাৰিব বুলি আশা কৰিছিলোঁ এইটো আশা লাহে লাহেকৈ আমি পাইছোঁ যেহেতু মই BPFত আছিলোঁ BPFত ইমান দিন আমি ভিতৰত থাকিও তথাপি আমি ইমান ভিতৰলৈ যাব পৰা নাছিলোঁ যেহেতু আমি গণতন্ত্ৰ যেটো আমাৰ এইটো আমি পোৱা নাছিলোঁ আমাৰ অধিকাৰ থাকিব লাগিছিল ডেমক্ৰেসি এইটো আমি পোৱা নাছিলোঁ তাৰ কাৰণে আমি চিন্তা কৰি আছিলোঁ আমি বাহিৰৰ পৰা UPPলক চাই আছিলোঁ যে ইহঁতৰ লগত ডেমক্ৰেসি মানে মৰ্যাদা পাবলৈ দিব পাৰিছে এইটো ভাল মই ভাবি একেতৰ লগত যোগাযোগ কৰিলোঁ যাতে আমিও ধৰ্মনিৰপেক্ষ দেশত থাকি আমিও নিজৰ অধিকাৰটো সাব্যস্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিলোঁ আৰু লাহে লাহে আমি পাৰ্টিটোত যোগদান কৰিলোঁ যেহেতু আমি দেখিলোঁ আমি 5টা বছৰ আমাৰ সাহিত্য সভাৰ লগত জড়িত আছিলোঁ তাৰপিছত আমি তাৰে পৰা চাই আছিলোঁ যে আমাৰ BTDত ইমান ভাল ভাল কাম চলি আছিলে আমি আদিবাসী বা সান্তালবিলাকৰ লগত দেখিলোঁ সিহঁতৰ কাৰণে এটা ভিজন ডকুমেণ্ট বনালে তাৰপিছত আমাৰ শিক্ষাৰ প্ৰতি যেটো আমি হিচাপত পাই আছিলোঁ আমাৰ শিক্ষকসকলে পাই আছিলে 10,000 টকা এইটো আমি লাহে লাহে আমি বঢ়াই দিলোঁ আমাৰ কৰ্মচাৰী বঢ়াই দিলে 24,000 টকা কৰি এইটো লৈ আমি আনন্দিত হৈছোঁ যেহেতু আমাৰ যিটো আমি শিক্ষকৰ ওচৰত আমি খুজিছিলোঁ সেইটো আমি পাইছোঁ আৰু যেটো আমি ডেমক্ৰেসি যেটো এটা আমাৰ ভাৰতবৰ্ষৰ ডেমক্ৰেসি এইটো আমি পাইছোঁ যেহেতু আমি হিন্দু মুছলিম খ্ৰীষ্টিয়ান সবে পাই আছোঁ আমি সকলোৱে জীয়াই আছোঁ আৰু সবতকৈ ডাঙৰ কথা হ'ল আমি BTCত থাকি আমি শান্তিৰে আমি বসবাস কৰিব পাৰিছোঁ শান্তি আমি পাইছোঁ গতিকে এইটোৰ কাৰণে আমি কৰ্মচাৰক আমি শান্তিৰ দূত বুলি ক'ব পাৰোঁ যেহেতু আমাক 4টা বছৰে আমাক ইমান শান্তিৰে ৰাখিব পাৰিলে আমি এইটো ভবাই নাছিলোঁ আমি ভাবিছিলোঁ বোধহয় বাহিৰৰ পৰা চাই আছিলোঁ কিবা হয় আমি যেনেকৈ আমি 17টা বছৰ পাৰ কৰিলোঁ 8ত হ'ল 12ত হ'ল 14ত হ'ল এইবিলাক আমি পাহৰা নাছিলোঁ কিন্তু আমি এইটো 4 বছৰত এইটো আমি পাহৰিব লগাত পৰিলে আমি এতিয়া দেখি পালোঁ আমি সবৰ লগত আমাৰ গণতন্ত্ৰ যেটো আমাৰ ধৰ্মনিৰপেক্ষ এইটো আমি সবাই আমি পাব আৰম্ভ কৰিছোঁ মুছলিমবিলাকে যেনেকৈ মছজিদ পাই আছে খ্ৰীষ্টিয়ানবিলাক গীৰ্জা পাই আছে বড়োবিলাকে কিবা মছজিদ পাই আছে সবে এনেকৈ পাই আছে তাৰ কাৰণে আমি ডেমক্ৰেসিটো আমি ধৰি ৰাখিব পাৰিছে বুলি আমি নিজে স্বীকাৰ কৰিব পাৰিছোঁ যেটো আমাৰ UPPL চৰকাৰে ডেমক্ৰেসিটো ধৰি ৰাখিব পাৰিছে আৰু আমি বড়োলেণ্ডত আমি সকলোৱে শান্তিত থাকিব পাৰিছে বুলি আমি অনুভৱ কৰিছোঁ যেটো আমাৰ 4টা বছৰ পাৰ হৈ গ'ল আমাৰ কোনো হিংসা হোৱা নাই আজিলৈকে আমি যেতিয়া কোকৰাঝাৰত আহি যাওঁ ঘৰত সিহঁতে ঘৰৰ মানুহবিলাক চিন্তা কৰিছিলে কেনেকৈ আহি পায় না নাপায় এইটো এতিয়া নাই আমাৰ যেটো আমাৰ 17 বছৰত হত্যা হিংসা অপহৰণ এইবিলাক চলি আছিল কিন্তু এইবিলাক এতিয়া নাই এইটোৰ কাৰণে আমি বেছি আকৰ্ষণ হ'লোঁ আৰু আমিও চিন্তা কৰিলে মই এইটো সমাজ সেৱক যাতে মানুহক আমি সেৱা কৰি যাব পাৰোঁ তাৰ কাৰণে মই নিজৰ স্বইচ্ছাৰে আজি এইটো পাৰ্টিত UPPL পাৰ্টিত যোগ কৰিলোঁ।